হেল্ল' ছাৰ বাইদেউসকল, আপোনালোকৰ কাৰণে অসমীয়াৰ পেডাগজি আৰু গ্ৰামাৰৰ গোটেইখিনি প্ৰিভিয়াছ কুৱেশ্যন সলভ কৰি দিম আজি। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আজিৰ প্ৰথম কুৱেশ্যনটো আছিলে ভূঁইকঁপ শব্দটোত দুটা চন্দ্ৰবিন্দু আছে। এই চন্দ্ৰবিন্দু দুটা ব্যৱহাৰ কিয় হ'ল? অপশ্যন 1 আছে মূল ভূমিকম্প শব্দৰ লগত অৰ্থৰ সংগতি ৰাখি। অপশ্যন 2 আছে শব্দ নাসিক ৰূপত উচ্চাৰণ কৰিবৰ বাবে। অপশ্যন 3 আছে মূল ভূমিকম্প শব্দটো নাসিক ম বৰ্ণ দুটা লোপ পোৱাৰ বাবে তাৰ ঠাইত নাসিক চন্দ্ৰবিন্দু ৰৈ গ'ল। অপশ্যন 4 আছে ভূমি আৰু কম্পন সূচাবলৈ। এইটোতো কেতিয়াও নহয়। তো ইয়াতে শুদ্ধ আনসাৰ হৈ যাব অপশ্যন 3, কিয়নো ইয়াতে আপোনালোকে যে দুটা চন্দ্ৰবিন্দু দেখা পাইছে, এইটো কিহৰ কাৰণে হৈছে জানেনে? ইয়াতে ভূমিকম্প, ইয়াতে চাওক ভূমি, এই ভূমিৰ এইটো আৰু কম্প পৰ লগত এইটো এই দুটা উঠি যোৱাৰ কাৰণে ওপৰত দুটা চন্দ্ৰবিন্দু বহিছে। তাৰপিছত নেক্সট কুৱেশ্যন লাগ কৰি আছো। এইটো কুৱেশ্যন চাওক। 1988 চনৰ 7 ডিচেম্বৰত ৰাছিয়াৰ আৰ্মেনিয়া প্ৰদেশৰ স্পেটাক আৰু লাইনাকান চহৰত প্ৰলয়ংকাৰী ভূঁইকঁপ হোৱাত 55,000 মান মানুহৰ মৃত্যু হয়। এই 1 লাখ মানুহ আহত হয়। এই বাক্যটো কি বাক্য? অপশ্যন 1 আছে সৰল বাক্য, 2 আছে জটিল বাক্য, 3 আছে ভাৱবোধক বাক্য, অপশ্যন 4 আছে অলংকাৰিক বাক্য। তো এইটো কি বাক্য আপোনালোকে ধৰিব পাৰিছে? এইটো হৈছে এটা জটিল বাক্য, কিয়নো এই ডাঙৰ বাক্যটোত আপোনালোকে আৰু দেখা পাইছে। যদি কোনো বাক্যৰ মাজত যদি আপোনালোকে আৰু যেনে তেনে যেতিয়া তেতিয়া এইবিলাক দেখা পায়, তেনেহ'লে সেইবিলাক জটিল বাক্য হৈ পৰে। আৰু স্পেচিয়েলি এইটো আপোনালোকে ডাঙৰ এটা বাক্য দেখা পাইছে, নিশ্চয় এইটো এটা জটিল বাক্য হৈ পৰিব। অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন লাগ কৰি আছো। এইবিলাক পেডাগজিৰ কুৱেশ্যন হয়, গল্পৰ গদ্যৰ কুৱেশ্যন হয়। তো আজি মই গ্ৰামাৰ আৰু অকল পেডাগজি ডিছকাছ কৰিম। বেছি গ্ৰামাৰ নাহে, পেডাগজি বেছি থাকে। দুটাই দেখা পালো। তো পেডাগজিৰ প্ৰথম কুৱেশ্যনটো হৈছে যে ভাৰতীয় সংবিধানৰ 343 অনুচ্ছেদ অনুসৰি হিন্দী এটা ৰাজভাষা, হিন্দী এটা সহযোগী ৰাজভাষা, ইংৰাজী এটা ৰাজভাষা, অপশ্যন 4 আছে ইংৰাজী এটা সহযোগী ভাষা। তো এইটো আপোনালোকে কোনটো আনসাৰ হ'ব আপোনালোকে ধৰিব পাৰিছে, কিয়নো 343(2) অনুচ্ছেদ অনুসৰি ইংৰাজী এটা সহযোগী ৰাজভাষা আৰু 343(1) অনুচ্ছেদ অনুসৰি হিন্দী এটা ৰাজভাষা। আপোনালোকে মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন লাগ কৰি আছো। 37 নম্বৰ কুৱেশ্যন। তলৰ কোনটো কথা ধ্ৰুপদী ভাষা এটাৰ বাবে প্ৰাথমিক চৰ্ত নহয়? অপশ্যন 1 আছে ভাষাটোৰ
1500 পৰা 2000 বছৰৰ পুৰণি ইতিহাস লিখিত সাহিত্য আছে। অপশ্যন 2 আছে ভাষাটোত প্ৰাচীন সাহিত্য মহাকাব্য ৰচিত হৈছে। অপশ্যন 3 আছে ভাষাটো অনুসূচিত শিডিউল হ'ব নালাগিব। অপশ্যন 4 আছে ভাষাটো নিজা সাহিত্যিক পৰম্পৰা থাকিব লাগিব আৰু আন ভাষিক গোটৰ ওচৰত ধাৰা হ'ব নালাগিব। তো এটা নহয় বুলি কৈছে। তো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন 3। অপশ্যন 3 ইজ দ্য কাৰেক্ট আনসার। নেক্সট কোশ্চেন লাইক করে আছো 138 নম্বৰ। শিক্ষাৰ্থীৰ শ্ৰৱণ দক্ষতা লিসনিং স্কিল জুখিব পাৰি। অপশ্যন 1 আছে তেওঁলোকৰ এটা নিয়মীয়া অনুশীলন আৰু অভ্যাসৰ যোগেদি। অপশ্যন 2 আছে কাহিনী কথন আৰু বোধ ভিত্তিক প্ৰশ্ন উত্থাপন কৰি। অপশ্যন 3 আছে নীৰৱ পঠনৰ বাবে তেওঁলোকক অতিৰিক্ত সুবিধা প্ৰদান কৰি। অপশ্যন 4 আছে শিক্ষামূলক ভ্ৰমণলৈ নিয়া। এটা কোনটো আনসার হ'ব আপোনালোকে ভিডিওটো পজ কৰি ভাবি লওক। তো ইয়াৰ শুদ্ধ আনসার হৈ যাব অপশ্যন 2 কাহিনী কথন আৰু বোধ ভিত্তিক প্ৰশ্ন উত্থাপন কৰি। তাৰপিছত নেক্সট কোশ্চেন লাইক কৰি আছো 139 নম্বৰ কোশ্চেন। পঠনৰ প্ৰাথমিক অৱস্থাত শিক্ষকে গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশটো হৈছে। অপশ্যন 1 আছে ভাষাটোৰ বৰ্ণসমূহ মনত ৰখা। অপশ্যন 2 আছে পঠনৰ সাৱলীলতা। অপশ্যন 3 আছে বৰ্ণ উচ্চাৰণৰ সংযোগৰ উন্নতি। অপশ্যন 4 আছে পঠনৰ নিৰ্ভুলতা। তো কোনটো আনসার হ'ব আপোনালোকে ভিডিওটো পজ কৰি কৰিবলৈ চেষ্টা কৰক। যেহেতু ইয়াতে পঠনৰ প্ৰাথমিক অৱস্থাৰ কথা কৈছে, তো প্ৰাথমিক অৱস্থাতে আমি বৰ্ণৰ উচ্চাৰণ সংযোগৰ উন্নতি কৰিব লাগিব। সো ইয়াতে অপশ্যন 3 ইজ দ্য কাৰেক্ট আনসার। তাৰপিছত নেক্সট কোশ্চেন লাইক কৰি আছো শ্ৰৱণ আৰু পঠন হৈছে। আপোনালোকে এইটো কোশ্চেন আনসার একেবাৰে সহজতে কৰিব পাৰিব, কিয়নো বেসিক কোশ্চেন হয় আৰু বহুত ইন্টারেস্টিং কোশ্চেন হয়। তো শ্ৰৱণ কিহৰ লগত জড়িত? শ্ৰৱণ আমাৰ গ্ৰহণাত্মক ৰিসিপ্টিভৰ লগত জড়িত। আপোনালোকে জানে ভাষাৰ 4টা স্কিল আছে, লিসনিং, রিডিং, স্পিকিং আৰু রাইটিং। এই 4টা। তা যেতিয়া আমি কোনো এটা বস্তু শুনিম তেতিয়া আমি এইটো গ্ৰহণাত্মক বুলি ক'ব, ৰিসিপ্টিভ বুলি ক'ব। আৰু যেতিয়া আমি কোনো এটা কথা কম বা লিখিম সেইটো আমাৰ প্ৰডাক্টিভ স্কিল বুলি ক'ব। আৰু ইয়াতে যেহেতু শ্ৰৱণ আৰু পঠনৰ কথা কৈছে, তো এইটো গ্ৰহণাত্মক হৈ যাব। তো ইয়াৰ শুদ্ধ আনসার অপশ্যন 1। তাৰপিছত নেক্সট কোশ্চেন হৈছে নতুন লিখকসকলক তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষকে প্ৰদান কৰিবলগীয়া সঁহাৰি কি? নতুন লিখকসকল নতুন লিখিবলৈ শিকিছে, তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষকে কি কৰিব লাগিব, কি সঁহাৰি দিব লাগিব? অপশ্যন 1 আছে তেওঁলোকৰ লিখাৰ বৈজ্ঞানিক ত্ৰুটি সম্পৰ্কত সবিশেষ প্ৰতিক্ৰিয়া প্ৰদান। অপশ্যন 2 আছে তেওঁলোকৰ লিখনি উদ্ধৃত সহ বিশেষ মন্তব্য প্ৰদান কৰি তেওঁলোকে ভাল কাম কৰাৰ প্ৰশংসা কৰা। অপশ্যন 3 আছে ভুলবোৰ গুৰুত্ব নিদিবলৈ প্ৰশংসা কৰা দিয়া। অপশ্যন 4 আছে শ্ৰেণী কৰাৰ ভালকৈ নিলেখতক। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন 2 তেওঁলোকৰ লিখনিৰ উদ্ধৃত সহ বিশেষ মন্তব্য প্ৰদান কৰি তেওঁলোকৰ ভাল কাম কৰা বুলি প্ৰশংসা কৰিব লাগিব। তাৰপিছত নেক্সট কোশ্চেন লাগ কৰি আছে 142 নম্বৰ কোশ্চেন। তলৰ কোনটো ভাষা আহৰণ আৰু ভাষা শিকনৰ প্ৰাথমিক পাৰ্থক্য? তো ভাষা আহৰণ কি আৰু ভাষা শিকন কি আপোনালোকে জানে, তাতেও এবাৰ কৈ দি আছো। ভাষা আহৰণ হৈছে যেতিয়া আমি পৰিয়াল, ফেমিলি, আমাৰ সমাজৰ পৰা কোনোবা এটা আমি শব্দ ভাষা শিকিম, সেইটো হৈছে ভাষা আহৰণ।
আৰু ভাষা শিকন হৈছে যেতিয়া আমি আনুষ্ঠানিকভাৱে স্কুল কলেজত শিকিম সেইটো হৈছে শিকন। তো ইয়াৰ পাৰ্থক্য কোনটো তলত? অপশ্যন 1ত আছে সাৱলীলতা আৰু নিৰ্ভুলতা। অপশ্যন 2ত আছে ভাষা পৰিচয়কৰণ স্তৰ। অপশ্যন 3ত আছে সাৱলীলতা আৰু প্ৰৱাহিতা। অপশ্যন 4ত আছে প্ৰৱাহিতা আৰু উচ্চাৰণ। তো ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন 2। অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসার। ভাষাৰ পৰিচয়কৰণ স্তৰ এটা হ'ব ইয়াৰ প্ৰাথমিক পাৰ্থক্য ভাষা আহৰণ আৰু ভাষা শিকনৰ। তাৰপিছত নেক্সট কুৱেশ্যন লাইক কৰি আছো। তলৰ কোনটো মন্তব্য মাতৃভাষাক সমল হিচাপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত শুদ্ধ নহয়? তো মাতৃভাষাকটো আমি সমল হিচাপে ব্যৱহাৰ কৰোঁ, ইয়াতে শুদ্ধ নহয় বুলি কৈছে। ই শিক্ষাৰ্থীসকলক শিকিবলৈ, চিন্তা কৰিবলৈ আৰু যোগাযোগ ৰাখিবলৈ সহায় কৰে। অপশ্যন 2ত আছে ই শিক্ষাৰ্থীসকলৰ অৰ্থ গ্ৰহণ কৰিব পৰা পৰীক্ষাত ইতিবাচক ভূমিকা গ্ৰহণ কৰে। মাতৃভাষাই শিক্ষণৰ বাবে এখন বহল ক্ষেত্ৰ মুকলি কৰে। ই দ্বিতীয় ভাষাক প্ৰস্তুত কৰাত সহায় কৰে। নহয় বুলি কৈছে, এইটো হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ। দ্বিতীয় ভাষাক উপেক্ষা কৰাত সহায়। অপশ্যন 4 ইজ দ্য কাৰেক্ট আনসার। তাৰপিছত নেক্সট কুৱেশ্যন লাভ কৰি আছো। তলৰ কোনটো প্ৰাথমিক স্তৰত শিশুৰ ভাষা বিকাশৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ? প্ৰাথমিক স্তৰত কোনটো গুৰুত্বপূৰ্ণ? ব্যাকৰণ জ্ঞান গুৰুত্বপূৰ্ণ নে ভাষা সমৃদ্ধ পাৰিপাৰ্শ্বিকতা গুৰুত্বপূৰ্ণ না ভাষাৰ পাঠ্যপুথি না শিশুৰ মূল্যায়ন? কোনটো গুৰুত্বপূৰ্ণ? আপোনালোকে ধৰিব পাৰিছে কোনটো গুৰুত্বপূৰ্ণ হয় প্ৰাথমিক স্তৰত? ভাষা সমৃদ্ধ পাৰ্শ্বিকতা এটা হৈছে গুৰুত্বপূৰ্ণ। অপশ্যন 2 ইজ দ্য কাৰেক্ট আনসার। তো নেক্সট কোয়েশ্চন লাভ করে আছে 40 নম্বর কোয়েশ্চন। পত্রধার পোর্টফোলিও কিহৰ উদাহরণ? আত্মমূল্যায়ন, শিক্ষক মূল্যায়ন আৰু শিক্ষকৰ মূল্যায়ন। অপশ্যন 3 আছে আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটা। ৰাজ্যিক পৰিষদ, ষ্টেট বোৰ্ডৰ মূল্যায়ন। তো পোর্টফোলিও কি আপোনালোকে ভালকৈ জানে? যেতিয়া কোনো এটা ষ্টুডেণ্টৰ ক্লাছৰ ভিতৰত শিক্ষকে দিয়া এক্টিভিটিবিলাক, কাৰ্যকলাপবিলাক এটা যিকোনো এটা স্পেচিফিকভাৱে বহীত লিপিবদ্ধ কৰা হ'ব, সেইটো হৈছে পোর্টফোলিও। সেইটো এটা ক্লাছত প্ৰথমৰ পৰা একেবাৰে ক্লাছৰ শেষলৈকে, বছৰটোৰ শেষলৈকে গোটেই ক্লাছটোত কি কি এক্টিভিটি কৰিলে, কিমান পাৰফৰ্মেঞ্চ দেখাইছে, সেইবিলাক অন্তৰ্ভুক্ত কৰা সেইটো পোর্টফোলিও বুলি কোৱা হয়। আৰু এনাকোডাল ৰেকৰ্ড আপোনালোকে এটা শব্দ পাব, সেইটো হৈছে সেই ছাত্ৰজনৰ ব্যৱহাৰ, বিহেভিয়ৰ কেনেকুৱা, স্পেচিফিক ইভেণ্ট, ঘটনাবিলাক লিপিবদ্ধ কৰা হয়। যেনেকুৱা এক্সিডেণ্ট হৈছে বা ছাত্ৰজনে বহুত মাৰপিট কৰে, কিবা দুষ্টামি কৰে, সেইবিলাক স্পেচিফিক কিবা ঘটনা এনাকোডাল ৰেকৰ্ড অন্তৰ্ভুক্ত কৰা হয়। তো ইয়াতে শুদ্ধ আনসাৰ হৈ যাব অপশ্যন 3। পোর্টফোলিও আত্মমূল্যায়ন আৰু শিক্ষক মূল্যায়ন দুয়োটাই কৰা হয়। এখন 46 নম্বৰ কোৱেশ্যন লাভ কৰি আছো। শব্দ শৃংখলে তলৰ কোনটো বিকাশৰ সহায় কৰে? শব্দ শৃংখল, ক্ৰছ ৱাৰ্ড পাজেল, এইটো কোনটো সহায় কৰিব? শ্ৰৱণ দক্ষতা, এইটো কেতিয়াও নহয়। লিখন দক্ষতা, এইটোতো নহয়। শব্দ শৃংখল আমাৰ শব্দ ভাণ্ডাৰৰ লগত জড়িত। ইয়াৰ শুদ্ধ আনসাৰ হৈ যাব অপশ্যন 3। এখন 47 নম্বৰ কোৱেশ্যন লৈ গৈ আছো। কথন কাৰ্য মূল্যায়ন কৰাৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰয়োজন নাই? কথন কাৰ্য। অপশ্যন 1 আছে শব্দৰ উচ্চাৰণ। অপশ্যন 2 আছে প্ৰসংগ অনুসৰি উপযুক্ত ৰূপৰ ফৰ্ম ব্যৱহাৰ। অপশ্যন 3 আছে অভিধান আৰু তথ্যকক ব্যৱহাৰ। অপশ্যন 4 আছে বক্তব্যৰ স্পষ্টতা। কথন কাৰ্য আমাৰ বক্তব্যৰ লগত এইটো প্ৰয়োজন আছে। প্ৰসংগ অনুসৰি ৰূপৰ ব্যৱহাৰ এইটো প্ৰয়োজন আছে। শব্দ উচ্চাৰণ এইটো প্ৰয়োজন আছে।
কিয়নো এইবিলাক নহ'লেতো আমি কথন কাৰ্য কৰিব নোৱাৰোঁ। তো আমাৰ নাই বুলি কৈছে অভিধান আৰু পাঠ্যপুথি, এইটো আমাৰ নহ'লেও চলিব, কিয়নো সৰু শিশু এটা অভিধান নোহোৱাকৈ সৰুৰ পৰাই কথা ক'ব পাৰে, ভাষা এটা ক'ব পাৰে। তেতিয়াতো তাৰ কোনো ডিকশ্যনাৰী অভিধান নালাগে, কোনো বিশেষ অৰ্থ উলিয়াব নালাগে। তো ইয়াতে নহয় বুলি কৈছে, সেইকাৰণে অপশ্যন 3 কাট আনচাৰ হৈ যাব। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। 148 নম্বৰ কুৱেশ্যন। এটা ভাষাৰ বৰ্ণসমূহৰ উচ্চাৰণসহ পঠনৰ শিক্ষা হৈছে আপোনালোকে উচ্চাৰণৰ লগত কথা কৈছে, ডাইৰেক্ট আপোনালোকে এনচাৰটো ধৰিব পাৰিছে কোনটো হ'ব। প্ৰত্যক্ষ পদ্ধতি, ডাইৰেক্ট মেথড, ধ্বনিমূলক পদ্ধতি, সামগ্ৰিক ভাষা, আংশিক ভাষা। তো আমাৰ উচ্চাৰণৰ কথা কৈছে, বৰ্ণসমূহৰ উচ্চাৰণৰ কথা ক'লে এখন ডাইৰেক্ট ফনিকৰ লগত জড়িত, এইটো ধ্বনিমূলকৰ লগত জড়িত। ইয়াতে শব্দ আনচাৰ অপশ্যন 2 হৈ যাব। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে পাঠ্যপুথিৰ পৰা বাহিৰলৈ যোৱা, গোয়িং দ্য বিয়ণ্ড টেক্সট বুক মানে কি? পাঠ্যপুথিৰ বাদে অতিৰিক্ত শিক্ষণ সামগ্ৰী যোগান ধৰা, পাঠ্যপুথিক গুৰুত্ব নিদি তাৰ বাহিৰলৈ যোৱা, এইটো কেতিয়াও নহয়। অপশ্যন 3 আছে জ্ঞান পাঠ্যপুথি কেন্দ্ৰিক হ'ব লাগে। অপশ্যন 4 আছে পাঠ্যপুথি বাহিৰলৈ গৈ ছাত্ৰ ছাত্ৰীৰ ওপৰত বোজা আৰোপ নকৰা। এইবিলাক নহয়, এইবিলাক অপশ্যন কেতিয়াও নহয়। জ্ঞান পাঠ্যপুথি কেন্দ্ৰিক হ'ব লাগে, এইটোও নহয়। পাঠ্যপুথিৰ পৰা বাহিৰলৈ যোৱাৰ কথা কৈছে, তো আমি পাঠ্যপুথিৰ বাদে আমি যিবিলাক অতিৰিক্ত কিবা এটা শিকোঁ, সেইটো কথা কৈছে। তো ইয়াতে অপশ্যন 1 কাট আনচাৰ হৈ যাব, যে পাঠ্যপুথিৰ বাদে অতিৰিক্ত শিকণ সামগ্ৰী যোগান ধৰা। আমি পাঠ্যপুথি শিকাৰ উপৰিও আমাৰ অতিৰিক্ত শিকণ সামগ্ৰী যাতে আমি ব্যৱহাৰ কৰোঁ, এইটো হৈ যাব গোয়িং বিয়ণ্ড দ্য টেক্সট বুক। যেনেকুৱা আমাৰ এক্সট্ৰা আমি টিচাৰৰ পৰা নোট লওঁ, কিবা গাইড বুক লওঁ, কিবা সিহঁতৰ পৰা আমি কপি লওঁ, এইবিলাক এক্সট্ৰা আমি কিবা লৈ পঢ়োঁ, কিবা TLM মেটেৰিয়েল এইবিলাক লৈ আমি ছাৰৰ পৰা হেল্প লৈ আমি এইবিলাক এক্সট্ৰা পঢ়োঁ পাঠ্যপুথিৰ উপৰিও, তো এইটো গোয়িং বিয়ণ্ড দ্য টেক্সট বুক হৈ যাব। তো নেক্সট কুৱেশ্যন লৈ কৰি আছোঁ। 150 আজিৰ ভিডিঅ'ৰ শেষতম কুৱেশ্যন। শিক্ষকে তৃতীয় শ্ৰেণীৰ শিক্ষাৰ্থীসকলক এটা কাম প্ৰস্তুত কৰিবলৈ দিছে। শিক্ষাৰ্থীসকলে এই নিৰ্দেশ পালন কৰিছে। ভাষাৰ শিক্ষণ শ্ৰেণী এটাত এই কাৰ্যই ছাত্ৰীসকলক সহায় কৰিব। অপশ্যন 1 আছে লিখন দক্ষতা বিষয়ৰ ক্ষেত্ৰত, অপশ্যন 2 আছে কথন দক্ষতা বিষয়ৰ ক্ষেত্ৰত, অপশ্যন 3 আছে শ্ৰৱণ দক্ষতা বিকাশৰ ক্ষেত্ৰত, অপশ্যন 4 আছে সৃজনশীলতা বিষয়ৰ ক্ষেত্ৰত। তো ইয়াৰ শুদ্ধ আনচাৰ কি হয় আপোনালোকে কমেণ্টত জনাব। আৰু আজিৰ ভিডিঅ' এইখিনি। নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে ৱেইট কৰিব। নেক্সট ভিডিঅ' আহি আছে। আপোনালোকে পৰীক্ষা দিয়াৰ আগতে প্ৰিভিয়াছ কুৱেশ্যনবিলাক যদি আপোনালোকে প্ৰেক্টিছ কৰি যায়, তেনেহ'লে মই গেৰাণ্টি দি কৈছোঁ আপোনালোকে পেডাগজিত 15ৰ ভিতৰত 15 পাব। ইয়াত কোনো ভুল নাই। তো আজিৰ ভিডিঅ' এইখিনি। থেংক ইউ।